মাক দেউতাক যেতিয়া লাহে লাহে বুঢ়া হৈ আহিবলৈ ধৰে তেতিয়া সন্তানৰ কাৰণে হৈ পৰে আৱৰ্জনা। এগৰাকী মাতৃ ৰাস্তাত অকলশৰে পৰি আছে, তথাপিতো সন্তানৰ খবৰ ল'বলৈ সময় নাই। 9 মাহ 9 দিন আলফুলে পেটত ৰাখিছিলে। তাৰ পাছত যেতিয়া সন্তান এই পৃথিৱীলৈ আহে, মাকে কিন্তু সন্তানৰ ওপৰত অকণমানো কষ্ট নিদিয়াকৈ ডাঙৰ কৰে। মা দেউতাইনো কি খাইছে, কি পিন্ধিছে, কেনে আছে, শৰীৰ ভালে আছেনে নাই, এইবিলাক যেন সুধিবলৈ আজিকালি সময়ে নাইকিয়া হৈ পৰিছে। একাংশ পুত্ৰইতো যেতিয়া বিয়া পাতে তাৰ পাছত তেওঁলোক নিজৰ পত্নীক আৰু নিজৰ ল'ৰা ছোৱালীক লৈয়ে ব্যস্ত হৈ যায়। মাকে কি খাইছে, কি বৈছে, কি পিন্ধিছে এইবিলাক খবৰ ল'বলৈ একদম সময় নাইকিয়া হৈ পৰিছে। নিজৰ জন্মদাত্ৰী মাতৃক কেনেকৈ ৰাস্তাত অকলশৰে এৰি থৈ যাব পাৰিলে, ইমান নিষ্ঠুৰ কেনেকৈ হ'ল? এবাৰো ভাবি নাচালেনে যে যিগৰাকী আয়ে জন্ম দিছিলে সেইগৰাকী আইৰ কাৰণে আজি এইখন পৃথিৱী দেখিলোঁ। সেইগৰাকী আইকে এনেদৰে ৰাস্তাত অকলশৰে এৰি থৈ যাবলৈ অকণমানো বেয়া নালাগিলনে? অন্তৰ্গত ছয়গাঁও থানা অন্তৰ্গত 2 নম্বৰ বালাইদি গাঁৱত বাকৰাপাৰা চকত এজনী বৃদ্ধ মহিলা প্ৰায় 7টামান বজাৰ পৰা ইয়াতে অচেতন অৱস্থাত পৰি আছে। দেখিলোঁ, দেখি পেলাই বৃদ্ধগৰাকীক ধৰ সুধিলোঁ কিবা কিবি, তেখেতে একো ক'ব নোৱাৰে। তাৰপিছত মই বৃদ্ধগৰাকীক মানে কি পানী চাহ পানী এনেকৈ খুৱাই থ'লোঁ। তাৰপিছত আমাৰ ছয়গাঁও থানা আৰক্ষীক ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল ছাৰক মই ফোন কৰিলোঁ। গম পালোঁ যে বৃদ্ধগৰাকী আমাৰ ইয়াৰে ওচৰৰে মিলনপুৰ গাঁৱৰ নিবাসী। ছয়গাঁৱৰ পৰা ইন্দ্ৰজিৎ দাসৰ ৰিপৰ্ট, টাইম 8। কোনোবা এজনে তেখেতৰ পুত্ৰক ফোন কৰিলে। অতিকে দুৰ্ভাগ্যবশতঃ কি যে তেখেতৰ পুত্ৰ আহি পেলাই ক'লে কি যে মোৰে মা। মই প্ৰশ্ন কৰিলোঁ তেখেতক যে এনেকুৱা, নাই আমাৰ মাটো মোৰ লগত নাই। মই তেতিয়া মোৰ অলপ ক্ষুব্ধ হৈ গ'লোঁ। আৰে তোমাৰ মা, আপোনাৰ মা আপোনাৰ লগত নাই মানে কি? আপোনাৰ মা কি আপুনি বেলেগ নেকি? মই মানে বেলেগ মানে মোৰ সৰু পুত্ৰ। তেখেতে তাৰমানে ক'লে কি নাই আমাৰ মা মোৰ লগত নাথাকে। ঠিক আছে, আপুনি দায়িত্ব নলয় নেকি? নাই মই লওঁ। তেতিয়া লয় যদি কয় কি তেতিয়াহ'লে আপোনাৰ মা কেতিয়াৰ পৰা হেৰাইছে? কৈছে যোৱাকালি ৰাতিপুৱাৰ পৰা হেৰাইছে। মই ক'লোঁ ঠিক আছে, ৰাতিপুৱাৰ পৰা যদি যোৱাকালিৰ পৰা হেৰাইছে তেতিয়াহ'লে আপুনি কিয় এতিয়ালৈকে আপুনি ছয়গাঁও আৰক্ষী থানাত অৱগত কৰা নাই? কয় নাই, অৱগত কৰা নাই, মোৰ ভুল হৈছে। ভুল দেখক না, অৱস্থা চাওক। আপোনাৰ এই বস্তা লৈ পেলাই এনেকৈ ঘূৰি ফুৰে, এনেতো নাথাকে নহয়। যদি আপুনি ৰাখিলে হয় তেতিয়া আপোনাৰ মাতো এনেকৈ নাথাকে। এনেকৈ কিবা কিবি প্ৰশ্ন কৰিলোঁ, কৰাৰ পিছত নাই, তেখেতে তাৰমানে কি নাই মোৰ লগত নাথাকে। মই মানে কি এতিয়া আমি ছাৰ আহিলে, ছয়গাঁও ভাৰপ্ৰাপ্ত বিষয়া আহিল, তেখেতসকলক সমজাই দিলোঁ। এতিয়া তেখেতসকলক গোটাই দিলোঁ, ঘৰত লৈ গুচি গ'ল। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মিলনপুৰ গাঁৱৰ ঘটনা এয়া। 2জন সুঠাম পুত্ৰ আৰু বোৱাৰী থকাৰ পিছতো বৃদ্ধা মাতৃয়ে অসহায় হৈ দিনে নিশাই ঘূৰি ফুৰিছে অনাই বনাই। অত্যন্ত দুৰ্বল বৃদ্ধাগৰাকীক স্থানীয়ই খাদ্য যোগান ধৰি ছয়গাঁও আৰক্ষীক খবৰ দিয়ে।